নমস্কাৰ জনাইছোঁ সকলোকে। আজি ভিডিঅ'টোত আমি বিজ্ঞানৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই লেচনটোৰ যিটো অংশ বাকী থাকি গৈছে সেই অংশটোৰ বিষয়ে আলোচনা কৰিম। আৰু যিসকলে এতিয়ালৈকে আগৰ অংশটো চোৱা নাই তেওঁলোকে গৈ চাই ল'ব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব যথা হৈ গৈছে। আৰু এই ভিডিঅ'টো আমি যিখিনি ইম্পৰ্টেণ্ট আছে বা পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন আছে গোটেইখিনি বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ যত্ন কৰিব। তো আমি প্ৰিজমৰ বিষয়ে অকণমান চাই লওঁ। প্ৰিজম ইয়াৰ আগতে আমি যেতিয়া পোহৰৰ লেচনটো পঢ়িছিলোঁ, পোহৰৰ লেচনটোত আমি দাপোন আৰু লেন্সৰ বিষয়ে পালোঁ। দাপোনত কি হয়, পোহৰৰ প্ৰতিফলন হয়। তাৰপিছত লেন্সৰ ক্ষেত্ৰত পোহৰৰ প্ৰতিসৰণ হয়। আৰু এতিয়া আমি নতুনকৈ পাম প্ৰিজমৰ কথা পাম। প্ৰিজমৰ ক্ষেত্ৰতো পোহৰৰ প্ৰতিসৰণ হয়, কিন্তু প্ৰিজমত পোহৰৰ প্ৰতিসৰণ দুবাৰ হয়। তো এইটো ইয়াত আমাৰ ৰশ্মি চিত্ৰ এটা দেখুৱাইছে। এই ৰশ্মি চিত্ৰটো এনেকুৱা ধৰণৰ হয়, পোহৰৰ ৰশ্মি এনেধৰণে ইয়াত প্ৰতিফলিত হয়। ইয়াৰ পিছত আমি বগা পোহৰৰ বিচ্ছুৰণ এইটো কাক কয় এই বিষয়ে অকণমান চাই ল'ম। কোনো স্বচ্ছ মাধ্যমৰ মাজেৰে বগা পোহৰ প্ৰতিফলিত হৈ ইয়াৰ 7টা ৰঙলৈ বিভাজিত হোৱা পৰিঘটনাক পোহৰৰ বিচ্ছুৰণ বুলি কোৱা হয়। মানে সূৰ্যৰ পৰা অহা যিটো পোহৰ, এই পোহৰটোক যেতিয়া আমি কোনোবা এটা মাধ্যমত পৰিবলৈ দি পেলাই ইয়াক যদি আমি বেলেগ বেলেগ ৰঙলৈ ভাগ কৰিব পাৰোঁ, যিটো আমি ৰামধেনুৰ ৰং বুলি কওঁ, ৰামধেনুৰ যি 7টা ৰং আছে এই 7টা ৰঙলৈ আমি যদি ইয়াক বেলেগ বেলেগকৈ উলিয়াই দিব পাৰোঁ, তেতিয়া তাক আমি পোহৰৰ বিচ্ছুৰণ বুলি কওঁ। আৰু এই বিচ্ছুৰণ শব্দটো আমি ইয়াৰ পিছত যিমানখিনি পইণ্ট পাম আৰু প্ৰত্যেকটোতে কি হ'ব, এই বিচ্ছুৰণ শব্দটো আমি পাই থাকিম। বিচ্ছুৰণ মানে কি, এটা বগা পোহৰক আমি বেলেগ বেলেগ ৰঙলৈ ভাগ কৰি দিয়া। তাৰপিছত আহিলে কি, ৰঙা পোহৰ আটাইতকৈ কম আৰু বেঙুনীয়া পোহৰ আটাইতকৈ বেছিকৈ বেকা হয়। যিহেতু পোহৰ ৰশ্মি প্ৰতিফলিত হয়, প্ৰিজমত পৰাৰ পিছত প্ৰতিফলিত হয়, প্ৰতিফলিত হোৱাৰ পিছত মানে যিটো দিশত আহে এই দিশত বেকা হৈ যায়। পোহৰৰ প্ৰতিফলিত ৰশ্মিডালৰ দিশ বেকা হৈ যায়। আৰু ফলত ইয়াৰ যি 7টা ৰং আছে এই 7টা ৰঙৰ ভিতৰত ৰঙা ৰংটো পোহৰৰ ৰশ্মি আটাইতকৈ কমকৈ বেকা হয় আৰু বেঙুনীয়া ৰংটো আটাইতকৈ বেছিকৈ বেকা হয়। আৰু যি এই পোহৰৰ বিচ্ছুৰণ আছে এই বিচ্ছুৰণৰ ফলত ৰামধেনুৰ গঠন হয়, যিটো আমি আকাশত দেখিবলৈ পাওঁ। ৰামধেনু কেনেকৈ গঠন হয় সেই বিষয়ে অকণমান চাই লওঁ। পানীৰ টোপালবোৰে আকাশত ভাহি থকা সৰু সৰু প্ৰিজমৰ দৰে কাম কৰে। পানীৰ টোপালবিলাক যিবিলাক পানীৰ কণিকা আকাশত ভাহি আছে, এই পানীৰ কণিকাবিলাকে কি কৰে, প্ৰিজমৰ নিচিনাকৈ কাম কৰে। আৰু পোহৰৰ ৰশ্মি এই টোপালবোৰত পৰিলে প্ৰথম অৱস্থাত পোহৰ বিচ্ছুৰণ ঘটি 7টা ৰঙলৈ ভাগ হয়। ইয়াৰ পিছত টোপালৰ বিপৰীত পৃষ্ঠত আটাইকেইটা ৰঙৰ পোহৰ আভ্যন্তৰীণ পুনৰ প্ৰতিফলন ঘটে। এই প্ৰতিফলিত ৰশ্মি টোপালৰ পৰা ওলাই আহি আমাৰ চকুত পৰে। এনে ক্ষেত্ৰত আমি 7টা ৰঙক স্পষ্টকৈ দেখা পাওঁ আৰু ইয়াক ৰামধেনু বুলি কওঁ। এই যদি আমি ছবিটো চাই লওঁ, ছবিটো চালে অকণমান বুজি পাম। ছবিটো এনেকুৱা ধৰণৰ, এই সূৰ্যৰ পৰা অহা পোহৰৰ ৰশ্মিটো আহি পেলাই এই পানীৰ টোপালটোত পৰিছে। আৰু টোপালটোত পৰি যিহেতু বায়ু এটা মাধ্যম, পানী এটা মাধ্যম, দুইটা বেলেগ বেলেগ মাধ্যম হোৱাৰ কাৰণে ইয়াত কি হয়, প্ৰতিসৰণ হ'ব। আৰু প্ৰতিসৰণ হোৱাৰ পিছত এই পানীৰ টোপালটোৰ বিপৰীত ফালে যিটো পৃষ্ঠ আছে এই পৃষ্ঠত খুন্দা খাই মানে আকৌ প্ৰতিফলন হৈ ইয়াৰ পৰা আকৌ পুনৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰেহি। তো ইয়াৰ ফলত এই সূৰ্যৰ পোহৰৰ যি 7টা ৰং আছে এই 7টা ৰং বেলেগ বেলেগ ভাগত ওলাই পৰে। তো আমি তাকে ৰামধেনু বুলি কওঁ। ইয়াৰ পিছত আহিলে আমাৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কথা আহিলে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বিষয়ে আমি আগতে পোহৰৰ লেচনটোত পাইছিলোঁ। কি হয়, এটা মাধ্যমৰ পৰা আহি বেলেগ এটা মাধ্যমৰ মাজেৰে পোহৰৰ ৰশ্মি পাৰ হৈ যায়। অৰ্থাৎ এটা যদি ডাঠ মাধ্যম হয়, এটা যদি পাতল মাধ্যম হয়, তেতিয়াহ'লে কিবা তাৰ মাজেৰে পোহৰৰ ৰশ্মিটো পাৰ হৈ যাওঁতে বেকা হৈ যায়। হয়তো কেতিয়াবা অভিলম্বৰডালৰ ফালে প্ৰতিফলিত ৰশ্মিডাল চাপ খাই আহে, বা কেতিয়াবা কি হয়, অভিলম্বৰ পৰা আঁতৰি গুচি যায়। তো তাক আমি প্ৰতিসৰণ বুলি কওঁ। কিন্তু তেনেকুৱা যদি বায়ুতে হয়, বায়ুতে যদি পোহৰ ৰশ্মিবিলাকৰ দিশৰ যদি পৰিৱৰ্তন হয় বা দিশ যদি সলনি হৈ যায়, তেতিয়া তাক আমি বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কওঁ। আৰু ইয়াক আমি কেনেধৰণে ক'ব পাৰোঁ, বিভিন্ন কাৰণত বায়ুমণ্ডলৰ তৰপবোৰ ঘনত্বৰ পৰিৱৰ্তন ঘটে। আমাৰ বায়ুমণ্ডলত বিভিন্ন তৰপ আছে আৰু প্ৰত্যেকটো তৰপৰ ঘনত্ব বেলেগ বেলেগ হ'ব পাৰে। তো এনে তৰপবোৰৰ মাজেৰে পোহৰৰ প্ৰতিসৰণ হয়। আৰু ইয়াৰ তৰপবোৰৰ মাজে যেতিয়া পোহৰ আহে এই পোহৰবিলাক কি হয়, প্ৰতিফলিত হয়। আৰু ইয়াক আমি বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কওঁ। বায়ুত হোৱাৰ কাৰণে ইয়াক বায়ুমণ্ডলীয় প্ৰতিসৰণ বুলি কওঁ।
আৰু বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে আমি এই আকাশত যিবিলাক তৰা তিৰবিৰাই থাকে এইবিলাক বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে দেখা পাওঁ। তো এইটো এটা আমাৰ যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে তৰাই কিয় তিৰবিৰাই। তো তাৰ কাৰণটো হ'ব কি বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তৰাই তিৰবিৰাই। তো তাক আমি অকণমান বহলকৈ চাওঁ কেনেকৈ দিয়া আছে। বায়ুমণ্ডলৰ ঘনত্ব ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ বেছি, অৰ্থাৎ আমাৰ পৃথিৱীত যি বায়ুৰ আৱৰণে আৱৰি আছে এই আৱৰণটো ওপৰৰ ঘনত্ব কম, আৰু যিমান আমি তললৈ আহি থাকোঁ অৰ্থাৎ পৃথিৱীৰ পৃষ্ঠৰ ওচৰলৈ এই ঘনত্বটো বেছি হয়। তো দূৰত থকা তৰা এটা পোহৰ পৃথিৱীলৈ আহোঁতে ক্ৰমান্বয়ে পোহৰ লঘু মাধ্যমৰ পৰা ঘনৰ মাধ্যমত প্ৰৱেশ কৰে। ইয়াৰ ফলত পোহৰৰ ৰশ্মিৰ অভিলম্বৰ ফালে চাপি আহে, যাৰ ফলত তৰাটো প্ৰকৃত স্থানতকৈ ওপৰত দেখা পাওঁ। মানে কি হয়, পোহৰৰ ৰশ্মি যেতিয়া তৰাটোৰ পৰা পোহৰৰ ৰশ্মিটো আহে বায়ুমণ্ডলৰ পাতল মাধ্যমৰ পৰা ডাঠ মাধ্যমলৈ প্ৰৱেশ কৰে, আৰু ইয়াৰ ফলত প্ৰতিফলিত ৰশ্মি কি হয় অভিলম্বৰ ফালে চাপ খাই আহে। তো যাৰ বাবে আমি তৰাটো অলপ ওপৰত দেখা পাওঁ। তাৰপিছত বায়ুমণ্ডলৰ ভৌতিক অৱস্থাৰ সঘনে পৰিৱৰ্তন হৈ থাকে। তো বায়ুমণ্ডলৰ যিটো অৱস্থা আছে ঘনত্বৰ মাধ্যমটো সঘনে পৰিৱৰ্তন হৈ থাকে। তো ইয়াৰ ফলত প্ৰতিফলিত ৰশ্মিৰ অৱস্থানো পৰিৱৰ্তন হৈ থাকে, আৰু যাৰ ফলত তৰাটোক আমি এবাৰ উজ্জ্বল দেখোঁ, এবাৰ উজ্জ্বলটো কম দেখোঁ, অনুজ্জ্বল দেখোঁ। তো এইকাৰণে আমি তৰাটো তিৰবিৰাই থকা দেখা পাওঁ। ইয়াৰ পিছৰটো হৈছে পোহৰৰ বিক্ষেপণ। পোহৰে ইয়াৰ গতিপথত উপঙি থকা কোনো সৰু সৰু কণিকাত খুন্দা খালে চাৰিওফালে সিঁচৰিত হৈ পৰে। এই পৰিঘটনাটোক বিক্ষেপণ বুলি কোৱা হয়। মানে পোহৰ যেতিয়া গতি কৰে, গতিপথত যদি কিবা সৰু সৰু কণিকাত খুন্দা খায় তেনেহ'লে এই পোহৰৰ ৰশ্মিবিলাক সিঁচৰিত হৈ যায়, প্ৰতিফলিত হৈ যেনি তেনি গুচি যায়। তো এই গোটেই ঘটনাটোক আমি বিক্ষেপণ বুলি কওঁ। তাৰপিছত আৰু এটা পইণ্ট আছে, এইটো হ'ল টিণ্ডেল পৰিঘটনা বুলি কোৱা হয়। টিণ্ডেল পৰিঘটনাটো ক্লাছ 9তো আছে, তো ইয়াতো অলপ দিছে। টিণ্ডেল পৰিঘটনা কি? পোহৰ বায়ুমণ্ডলৰ মাজেৰে আহোঁতে বায়ুমণ্ডলত উপঙি থকা বিভিন্ন গেছৰ অণু, ধূলিকণা, ধোঁৱা, পানীৰ ক্ষুদ্ৰ টোপাল আদিত পৰি বিক্ষেপণ হয় আৰু পোহৰৰ গতিপথ দৃশ্যমান হৈ পৰে। এই পৰিঘটনাটোক টিণ্ডেল পৰিঘটনা বুলি কোৱা হয়। ইয়াৰ পিছত আছে আমাৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো প্ৰায় কেইবাবাৰো পৰীক্ষাত আহি গৈছে। এই প্ৰশ্নটো হ'ল আকাশৰ ৰং নীলা কিয়, বা আমি আকাশখন কিয় নীলা দেখোঁ। তো ইয়াৰ যদি উত্তৰটো আমি চাওঁ, উত্তৰটো এনেকুৱা ধৰণৰ হ'ব। পোহৰৰ 7টা ৰঙৰ ভিতৰত ৰঙা, কমলা, হালধীয়া আদি ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি বাবে বিক্ষেপণ কম হয়, আৰু আনহাতে নীলা, ঘন নীলা আদি ৰঙৰ পোহৰৰ তৰংগ দৈৰ্ঘ্য কম হোৱাৰ বাবে ই বেছিকৈ বিক্ষেপিত হয়, আৰু সেয়ে আকাশত এই ৰংকেইটা বেছিকৈ সিঁচৰিত হৈ পৰে। সেয়েহে আমি আকাশখন নীলা দেখা পাওঁ। ইয়াৰ অৰ্থটো এই হ'ব, মানে পোহৰৰ যি 7টা ৰং আছে এই 7টা ৰঙৰ ভিতৰত যিকেইটা ৰঙৰ তৰংগ দৈৰ্ঘ্যটো বেছি হয় সেই ৰংকেইটা খুব কমকৈ বিক্ষেপণ হয়, আৰু বিক্ষেপণ মানে সিঁচৰিত হৈ পৰে। আৰু যোনকেইটা ৰঙৰ তৰংগ দৈৰ্ঘ্য কম হয় তো সিহঁতৰ বিক্ষেপণটো বেছি হয়। তো তাৰে ভিতৰত আমাৰ গোটেইকেইটা ৰঙৰ ভিতৰত নীলা, ঘন নীলা এই ৰংকেইটাৰ তৰংগ দৈৰ্ঘ্য কম। তো কম হোৱাৰ ফলত এই গোটেই পোহৰৰ ৰশ্মিবিলাক বেছিকৈ বিক্ষেপণ হয়। তো এইবাবে গোটেই আকাশখন আমি নীলা দেখা পাওঁ। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট টপিক আছে। এই টপিকটোৰ পৰা প্ৰশ্ন আহে, সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙচুৱা বা ৰঙা আমি কিয় দেখোঁ, তেনেকুৱা ধৰণৰ প্ৰশ্ন আহি গৈছে। তো এইটো ঠিক আমাৰ আগৰ আকাশৰ নীলা ৰং দেখাৰ সৈতে একেই। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰত্ব অতিক্ৰম কৰে, ফলত বিক্ষেপণো অধিক ঘটে। যেতিয়া ৰাতিপুৱা বা আবেলিৰ সময়ত সূৰ্যৰ পৰা যিটো পোহৰ ৰশ্মি আহে তো বায়ুমণ্ডলৰ মাজেৰে বেছি দূৰ অতিক্ৰম কৰিবলগীয়া হয়। তো আমি যদি প্ৰথমে ছবিটো চাই লওঁ তেতিয়া অকণমান বুজাত সুবিধা হ'ব। এইটো ছবিটো এনেকুৱা ধৰণৰ, ওপৰত যোনটো আছে চিধাকৈ আছে, এই চিধাকৈ থকাটো হৈছে আমাৰ মূৰৰ ওপৰত, মানে দুপৰীয়া সময়ত থকা সূৰ্যটো, আৰু বাকী যোনকেইটা বেঁকাকৈ আছে এই বেঁকাকৈ থকাটো হৈছে ৰাতিপুৱা সময় বা আবেলি সময়। তো তেনেকুৱা অৱস্থাত কি হয়, বায়ুমণ্ডলৰ মাজেৰে বেছিকৈ পোহৰৰ ৰশ্মিটো গতি কৰিবলগীয়া হয়, আৰু যিমান বেছিকৈ বায়ুমণ্ডলৰ মাজেৰে গৈ থাকিব সিমানে পোহৰৰ বিক্ষেপণ হ'ব।
তো যিহেতু যিবিলাক আমাৰ কম তৰংগ দৈৰ্ঘ্যৰ পোহৰৰ আছিলে, তৰংগ দৈৰ্ঘ্য কমৰ ভিতৰত আছে নীলা, ঘন নীলা, বেঙুনীয়া, তো এনেকুৱা ধৰণৰ ৰংবিলাক কি হ'ব, বেছিকৈ বিক্ষেপিত হৈ যাব। বিক্ষেপিত মানে বেছিকৈ সিঁচৰিত হৈ যাব। আৰু বাকী যিকেইটা ৰং থাকি গ'ল, ধৰি লওক ৰঙা থাকিলে, কমলা থাকিলে, হালধীয়া, ইহঁতৰ তৰংগ দৈৰ্ঘ্য বেছি হোৱাৰ কাৰণে ইহঁতৰ কমকৈ বিক্ষেপণ হয়। তো সেইকাৰণে এই ৰংকেইটা আহি আমাৰ চকুত পৰেহি। তো সেইবাবে আমি সূৰ্যটোক আমি ৰঙচুৱা দেখা পাওঁ। তো ইয়াত ধুনীয়াকৈ লিখি দিয়া হৈছে। যদি অসুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো প'জ কৰি ল'ব, আপোনালোকে লিখি ল'ব পাৰিব। তাৰপিছত আৰু এটা যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আছে। মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয়? কিহৰ কাৰণে কলা দেখে? তো ইয়াৰ উত্তৰটো হ'ব, বায়ুমণ্ডলত থকা বিভিন্ন কণিকাত পোহৰৰ ৰশ্মি বিক্ষেপণ ঘটাৰ বাবে আকাশৰ ৰং নীলা হয়। মানে নীলা কিয় দেখে আমি এইটো ইতিমধ্যে গম পালোৱেই। তো মহাকাশত বায়ুমণ্ডল নাথাকে আৰু সেইবাবে তাত সূৰ্যৰ পোহৰৰ বিক্ষেপণ নঘটে। মহাকাশচাৰী এজনৰ চকুত আকাশৰ পৰা কোনো পোহৰৰ ৰছ চকুত নপৰে। সেয়েহে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে। ইয়াৰ পিছৰ প্ৰশ্নটো লৈছোঁ। এই প্ৰশ্নটো হৈছে, গ্ৰহে তিৰবিৰাই নাথাকে কিয়? মানে তৰাবিলাকে যে তিৰবিৰাই থাকে, তো গ্ৰহবিলাকেও তিৰবিৰাব লাগিছিলে, কিন্তু গ্ৰহবিলাকে তিৰবিৰাই নাথাকে। তাৰ কাৰণটো কি? তো তৰাৰ তুলনাত গ্ৰহবিলাক কি হৈছে, যথেষ্ট ডাঙৰ আৰু ওচৰত আছে। তো এইবিলাকে সেইকাৰণে ডাঙৰ হয় আৰু এইবিলাক উজ্জ্বল হয়। তো উজ্জ্বল হোৱাৰ বাবে বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে পোহৰৰ ৰশ্মিবিলাকৰ প্ৰতিসৰণ হৈ যি বেকাবেকি হয়, বেকাবেকি হয় যদিও মানে আমাৰ চকুত নপৰাকৈ হয়, ইমানটো আমি ধৰিব নোৱাৰোঁ। তো সেইবাবে কি হয়, গ্ৰহ এটাই তিৰবিৰাই নাথাকে। তো এইটোকে ইয়াত লিখা হৈছে, তৰাৰ তুলনাত গ্ৰহবোৰ যথেষ্ট ওচৰত থাকে, সেয়েহে গ্ৰহৰ আকাৰ ডাঙৰ আৰু উজ্জ্বল হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে পোহৰৰ ৰশ্মি বেকাবেকি হয় যদিও আমাৰ চকুত ধৰা নপৰে, সেয়েহে গ্ৰহে তিৰবিৰাই নাথাকে। ইয়াৰ পিছত আমি প্ৰশ্নাৱলীৰ 5 নম্বৰ প্ৰশ্নটো লৈছোঁ। এটা অংক দিয়া আছে। এই অংকটো আমি কেনেকৈ কৰিব লাগিব তাৰ বিষয়ে অকণমান আলোচনা কৰোঁ। দিছে কি, এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়োপ্টাৰ লেন্সৰ ক্ষমতা আৱশ্যক আৰু নিকট বিন্দুৰ কাৰণে আৰু এটা লেন্স পাৱাৰ দিছে। ইয়াত দিছে 1.5 দিছে। তো দুইটাৰ ক্ষেত্ৰত দূৰদৃষ্টিগ্ৰস্ততা আৰু নিকট দৃষ্টিগ্ৰস্ততাৰ বাবে যিখন আমাৰ লেন্স আৱশ্যক হ'ব, এই লেন্সকেইখনৰ ক্ষমতাটো ফ'কাছ দৈৰ্ঘ্য কিমান হ'ব তাক আমি উলিয়াব লাগে। ক্ষমতা দিয়া আছে, তো ক্ষমতাৰ পৰা আমি ফ'কাছটো উলিয়াব লাগে। তো এনেকৈ কেনেকৈ কৰিবলৈ আমি চাই লওঁ। দুটা প্ৰথমে 1 নম্বৰটো কৰি লওঁ। 1 নম্বৰটো দূৰদৃষ্টিগ্ৰস্ততাৰ বাবে দিয়া আছে। দূৰদৃষ্টিগ্ৰস্ততাৰ বাবে আমাৰ যিখন লেন্সৰ ক্ষমতা দিয়া আছে, লেন্সৰ ক্ষমতা দিয়া আছে 5.5 D। এইটো মাইনাছত দিয়া আছিলে, মোৰ সম্ভৱ প্লাছত হ'ব নেকি, মই অকণমান। তাৰপিছত আৰু ইয়াৰ পৰা যদি আমি ফ'কাছৰ পৰা যদি ক্ষমতাৰ পৰা যদি ফ'কাছটো উলিয়াওঁ, তেতিয়াহ'লে এই সূত্ৰটো আমি পোহৰৰ লেচনটোত পাই আহিছোঁ, F = 1/p। সূত্ৰটোত বহুৱাই দিলোঁ আৰু কেলকুলেশ্যন কৰি পেলাই আমি পালোঁ 0.1818 মিটাৰ পালোঁ। আৰু ইয়াক আমি চেণ্টিমিটাৰলৈ লৈ যাম। তো চেণ্টিমিটাৰত পালে 1.18 হ'ব, 18.18 চেণ্টিমিটাৰ হ'ব। আৰু যিহেতু এইটো আমাৰ প্লাছত হয়, তো ইয়াৰ কাৰণে আমাৰ এইটো উত্তল লেন্স হ'ব। মানে দূৰদৃষ্টিগ্ৰস্ততা আঁতৰ কৰিবৰ কাৰণে আমি উত্তল লেন্স ব্যৱহাৰ কৰোঁ। তো এইটো কাৰণে আমি এইটো প্লাছত লৈছোঁ। তাৰপিছত আৰু 2 নম্বৰ যিটো নিকট দৃষ্টিগ্ৰস্ততা দিয়া আছে, ইয়াৰ কাৰণে আমাৰ পাৱাৰটো দিয়া আছিলে, ক্ষমতাটো দিয়া আছিলে -1.5 D। তো ইয়াৰ পৰা যদি আমি ফ'কাছটো উলিয়াওঁ, একেটা সূত্ৰ একেভাগে আমি কৰিব পাৰোঁ। তো ইয়াক যদি উলিয়াওঁ তেনেহ'লে আমি পাম 66.66 চেণ্টিমিটাৰ। আৰু এইটো আমি মাইনাছত পাম, যিহেতু অৱতল লেন্স ইয়াত ব্যৱহাৰ কৰোঁ, তো সেইটো কাৰণে আমি এইটো মাইনাছত পাম। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো চাই লওঁ। নিকট দৃষ্টিগ্ৰস্তা মানুহ এজনৰ দূৰৰ বিন্দুৰ চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্বত এই বিকাৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ক্ষমতা কিমান? তো মানুহজনৰ দূৰবিন্দু দিয়া আছে 80 চেণ্টিমিটাৰ। মানে মানুহজনে কি হ'ব, 80 চেণ্টিমিটাৰতকৈ যদি বস্তু এটা যদি চকুৰ পৰা 80 চেণ্টিমিটাৰ বা তাতকৈ ওচৰত থাকে তেনেহ'লে দেখা পায়। যদি 80 চেণ্টিমিটাৰতকৈ বাহিৰলৈ গুচি যায় তেনেহ'লে মানুহজনে দেখা নাপায়। আৰু সেইবাবে এই সংশোধনী যিখন আমি লেন্স ব্যৱহাৰ কৰোঁ, আৰু এই লেন্স
লেন্সৰ সহায়ত অসীমত থকা বস্তু এটাৰ প্ৰতিবিম্ব 80 সেন্টিমিটাৰত গঠন হ'ব। তো তাৰ কাৰণে আমাৰ লক্ষ্য বস্তুৰ দূৰত্বটো অসীমত থাকিব, দূৰত আছে। তাৰপিছত আমাৰ যিটো প্ৰতিবিম্ব গঠন হ'ব, এই প্ৰতিবিম্বটো আমাৰ কি হ'ব, ফ'কাছ 80 সেন্টিমিটাৰত হ'ব আৰু ফ'কাছটো উলিয়াব লাগে। তো আমাৰ দাপোনৰ যিটো সূত্ৰ আছিলে, লেন্সৰ যিটো সূত্ৰ আছিলে 1/v - 1/u = 1/f, এইটোত আমি কৰিলোঁ আৰু ভি ঠাইত ভি মানটো লিখিলোঁ। তাৰপিছত ইউ ঠাইত আমি ইনফিনিটি লিখিলোঁ অসীমত থকাৰ কাৰণে। তো 1/∞ = 0 হয়। তো আমি 0 বহুৱালোঁ আৰু এই গোটেইটো আমি কেলকুলেশ্যন কৰি পেলাই ফ'কাছৰ মানটো 80 সেন্টিমিটাৰ পালোঁ। আৰু যিহেতু ইয়াক আমি ক্ষমতালৈ নিম, তো ক্ষমতালৈ নিবলৈ হ'লে আমি ইয়াক মিটাৰলৈ নিব লাগিব। তো -0.8 মিটাৰ হ'ল। আৰু ইয়াক আমি আকৌ p = 1/f সূত্ৰত বহুৱাই পেলাই আমি ইয়াৰ ক্ষমতাটো উলিয়াব পাৰিম। ক্ষমতাটো হ'ব -1.15 d ডায়োপ্টাৰ। এইটো এনেধৰণে কৰা হৈছে, আপোনালোকে প্ৰেক্টিছ কৰি চালে গম পাবই।